পুনৰ এবাৰ সকলোকে ষ্টাডি চেণ্টাৰ চেনেললৈ স্বাগতম জনাই মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ সম্পূৰ্ণ চিলেবাছৰ পৰা টেটত আহিব পৰা কিছুমান প্ৰশ্ন। আশা কৰোঁ ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব। কুৱেশ্যন নম্বৰ 1, ভাগ্যশ্ৰীৰ মতে শিশুৰ বিকাশৰ কাৰক অপশ্যন এ বংশগত বৈশিষ্ট্য, অপশ্যন বি সমাজৰ সংস্পৰ্শ ঘটা পাৰস্পৰিক ক্ৰিয়া, অপশ্যন চি অনুষ্ঠানিক শিক্ষা, অপশ্যন ডি আত্মীয়কৰণ আৰু উপযোগী কৰাৰ বাবে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সমাজৰ সংস্পৰ্শত ঘটা পাৰস্পৰিক ক্ৰিয়া। নম্বৰ 2, প্ৰথম শ্ৰেণীৰ শিশুসকলে খুব চিঞৰ বাখৰ কৰি আছে। শিক্ষক হিচাপে আপুনি অপশ্যন এ গালি শপনি পাৰিব, বি খেলপথাৰলৈ গৈ খেলিবলৈ ক'ব, অপশ্যন চি এটা সাধু কথা শুনাব, অপশ্যন জি একো নকৰিব। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি এটা সাধু কথা শুনাব। কুৱেশ্যন নম্বৰ 3, বিদ্যালয়ত সৰ্বাধিক 60জন ছাত্ৰ ছাত্ৰী থাকিলে কেইজন শিক্ষকৰ আৱশ্যক? অপশ্যন এ 2জন, অপশ্যন বি 3জন, অপশ্যন চি 9জন, অপশ্যন ডি 4জন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 2জন। বিদ্যালয়ত সৰ্বাধিক 60জন ছাত্ৰ ছাত্ৰী থাকিলে 2জন শিক্ষকৰ আৱশ্যক। কুৱেশ্যন নম্বৰ 4, শিশু শিক্ষাৰ অধিকাৰ আইন অনুসৰি এটা শ্ৰেণীকোঠাত এজন শিক্ষকৰ বিপৰীতে সৰ্বাধিক কিমান শিক্ষাৰ্থী থাকিব লাগে? অপশ্যন এ 30জন, অপশ্যন বি 40জন, অপশ্যন চি 60জন, অপশ্যন ডি 50জন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 30জন। শিশু শিক্ষাৰ অধিকাৰ আইন অনুসৰি এটা শ্ৰেণীকোঠাত এজন শিক্ষকৰ বিপৰীতে সৰ্বাধিক 30জন শিক্ষাৰ্থী থাকিব লাগে। নম্বৰ 5, পঞ্চম শ্ৰেণীত শিক্ষকে শিশুৰ পঠন সাধ্যতা ৰিডিং টেষ্ট লৈছে। শিশুৰ প্ৰতি তেওঁৰ উদ্দেশ্য কি হ'ব লাগিব? অপশ্যন এ শিক্ষকে ক'ব যে পৰীক্ষাটো অতি গুৰুত্বপূৰ্ণ, গতিকে তেওঁলোকে যিকোনো প্ৰকাৰে ভাল কৰিবই লাগিব। অপশ্যন বি আগৰ পৰীক্ষাৰ দৰে একেধৰণৰ প্ৰশ্ন শিশুক দিব আৰু উত্তৰ কৰিবলৈ ক'ব। অপশ্যন চি তলৰ ফালৰ গ্ৰেড পোৱা শিশুক শিকাবলৈ চেষ্টা কৰিব, কাৰণ শ্ৰেণীৰ বাকীবোৰেতো পাৰিবই। অপশ্যন ডি পৰীক্ষাত আহিব লগা ধৰণৰ প্ৰশ্ন শিশুক অভ্যাস কৰিবলৈ দিব। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি পৰীক্ষাত আহিব লগা ধৰণৰ প্ৰশ্ন শিশুক অভ্যাস কৰিবলৈ দিব। নম্বৰ 6, বাল্য অৱস্থাৰ সাম্প্ৰতিক ধাৰণা। অপশ্যন এ বহু ক্ষেত্ৰত শিশু বয়স্ক লোকৰ সৈতে একেই, অপশ্যন বি শিশুসকলকো যুৱক যুৱতীসকলৰ দৰেই ব্যৱহাৰ কৰিব লাগে, অপশ্যন চি বাল্য অৱস্থা হ'ল অপেক্ষাৰ সময়, অপশ্যন ডি বাল্য অৱস্থা এনে এক অনুপম সময় য'ত শিশুৰ বিকাশ আৰু পৰিৱৰ্তন সাধন হয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বাল্য অৱস্থা এনে এক অনুপম সময় য'ত শিশুৰ বিকাশ আৰু পৰিৱৰ্তন সাধন হয়। কুৱেশ্যন নম্বৰ 7, শিশুৱে বিদ্যালয় এৰাৰ প্ৰধান কাৰণ হ'ল অপশ্যন এ শ্ৰেণীকোঠাত শিক্ষণ কাৰ্যৰ প্ৰতি আগ্ৰহী নোহোৱা, অপশ্যন বি শিশুক শাস্তি নিদিয়াৰ বাবে, অপশ্যন চি পঢ়া শুনা গোটেই ব্যৱস্থাৰ প্ৰতি আগ্ৰহী নোহোৱা, অপশ্যন ডি শিশুৰ সমস্যাৰ প্ৰতি সহানুভূতিহীন নোহোৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শিশুৰ সমস্যাৰ প্ৰতি সহানুভূতিহীন নোহোৱা। 8, সৃষ্টিশীল ৰচনা কেৱল সেইসকল শিশুৰ বাবে, অপশ্যন এ যিসকলে নিৰ্দিষ্ট মানৰ পঠন সাধ্যতা আহৰণ কৰে, অপশ্যন বি যিসকল শিশুৱে শুদ্ধকৈ বানান জোঁটাব পাৰে আৰু শুদ্ধকৈ বাক্য লিখিব পাৰে, অপশ্যন চি যিসকলে শ্ৰেণীৰ বাতৰি কাকত বা পাচিৰ পত্ৰিকা লিখিব পাৰে, অপশ্যন ডি সকলো শিশুৰ বাবে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি সকলো শিশুৰ বাবে। সৃষ্টিশীল ৰচনা কেৱল কি হয় সকলো শিশুৰ বাবে। কুৱেশ্যন নম্বৰ 9, আপোনাৰ মতে অত্যন্ত প্ৰতিভাশালী শিশুৰ বাবে কেনেধৰণৰ শিক্ষা আঁচনি প্ৰস্তুত কৰিব লাগে? অপশ্যন এ পৃথক বিদ্যালয়, অপশ্যন বি সামৰ্থ্য অনুযায়ী পৃথক গোট গঠন, অপশ্যন চি উন্নত শিক্ষা ব্যৱস্থা, অপশ্যন ডি ওপৰৰ সকলো। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ওপৰৰ সকলো। কুৱেশ্যন নম্বৰ 10, শিশুৰ সাৰ্বিক বিকাশৰ বাবে কোনটো প্ৰয়োজনীয়? অপশ্যন এ শাৰীৰিক গঠন আৰু বিকাশ, অপশ্যন বি সামাজিক বিকাশ, অপশ্যন চি মানসিক বিকাশ, অপশ্যন ডি ওপৰৰ সকলো। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ওপৰৰ সকলো। কুৱেশ্যন নম্বৰ 11, শিশুৰ সৃজনী প্ৰতিভা বিকাশৰ বাবে কেনে পন্থা অৱলম্বন কৰিব? অপশ্যন এ প্ৰতিক্ৰিয়া প্ৰদৰ্শনৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান, অপশ্যন বি আত্মবোধ উপলব্ধি সুবিধা প্ৰদান, অপশ্যন চি শিশুৰ মৌলিকতা তথা সৃষ্টিশীল মনৰ প্ৰতি উৎসাহ জনোৱা, অপশ্যন ডি ওপৰৰ সকলো। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি শিশুৰ মৌলিকতা তথা সৃষ্টিশীল মনৰ প্ৰতি উৎসাহ জনোৱা। কুৱেশ্যন নম্বৰ 12, শ্ৰেণীকোঠাত নিৰ্দিষ্ট বিষয়ৰ প্ৰতি আগ্ৰহান্বিত কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিব? অপশ্যন এ শিশুকেন্দ্ৰিক বা শিশুৰ সহজলভ্য হোৱা শিক্ষা, অপশ্যন বি
শিক্ষণ ব্যৱস্থাত বিভিন্ন ধৰণৰ শিক্ষা সঁজুলি কৌশল আদিৰ ব্যৱহাৰ অপশ্যন চি পুৰস্কাৰ আৰু শাস্তি অপশ্যন ডি ওপৰৰ সকলো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ওপৰৰ সকলো কুৱেশ্যন নম্বৰ 13 শিশু মনোবিজ্ঞানৰ জ্ঞান প্ৰাথমিক শিক্ষাৰ বাবে অপৰিহাৰ্য কাৰণ অপশ্যন এ ইয়ে শিশুক অনুশাসনমূলক কৰি গঢ়ি তুলিবলৈ সহায়ক হয় অপশ্যন বি পৰীক্ষাৰ ফলাফল উন্নত হয় অপশ্যন চি শিশুক অনুপ্ৰেৰণা যোগাবলৈ সহজ হয় অপশ্যন ডি শিশুৰ ব্যৱহাৰ বুজিবলৈ শিক্ষকক সহায়ক হয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শিশুৰ ব্যৱহাৰ বুজিবলৈ শিক্ষকক সহায় কৰে নম্বৰ 14 শিশুৱে মনোযোগেৰে পাঠ অধ্যয়ন কৰিব পৰা নাই কাৰণ অপশ্যন এ শিক্ষা গ্ৰহণৰ ভাল দিশ অব্লিক ভাল ভৱিষ্যত দেখা নাই অপশ্যন বি উৎকৰ্ষতাৰ অভাৱ অপশ্যন চি মাক দেউতাক বা অভিভাৱকে শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি প্ৰত্যাহ্বান জনায় অপশ্যন ডি পাঠৰ বিষয়বস্তুৰ গুণাগুণ ভাল নহয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ শিক্ষা গ্ৰহণৰ ভাল দিশ অব্লিক ভাল ভৱিষ্যত দেখা নাই নম্বৰ 15 শিশুৰ সামাজিক বিকাশৰ ক্ষেত্ৰত কোনবোৰে ক্ৰিয়া কৰে অপশ্যন এ পৰিয়াল অপশ্যন বি লগৰ সমনীয়া অপশ্যন চি শিক্ষক অপশ্যন ডি বিদ্যালয় আৰু অপশ্যন ই ওপৰৰ সকলো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ই ওপৰৰ সকলো কুৱেশ্যন নম্বৰ 16 সমাজ গঠনৰ কোনটো ক্ষেত্ৰত লিংগ প্ৰভেদ দৃঢ় ৰূপত দেখা পোৱা নাযায় অপশ্যন এ পৰিয়াল অপশ্যন বি বজাৰ অপশ্যন চি ৰাজ্য অপশ্যন ডি বিদ্যালয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বিদ্যালয় সমাজ গঠনৰ কি হয় বিদ্যালয়ত লিংগ প্ৰভেদ দৃঢ় ৰূপত দেখা পোৱা নাযায় কুৱেশ্যন নম্বৰ 17 শিশুৰ বিকাশত সহায় হোৱাকৈ শিক্ষকে কেনেধৰণৰ ভূমিকা পালন কৰিব অপশ্যন এ শিশুৰ সামৰ্থ্য তথা দক্ষতাৰ ক্ষেত্ৰ বিচাৰি চোৱা অপশ্যন বি শিশুৰ নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণত সহায় কৰা অপশ্যন চি শিশুৰ বিকাশৰ বাবে অত্যাৱশ্যকীয় সকলো সা সুবিধা আগবঢ়োৱা অপশ্যন ডি শিশুৰ বাবে এক আদৰ্শৱান ব্যক্তিৰ ভূমিকা পালন ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি শিশুৰ বিকাশৰ বাবে আৱশ্যকীয় সকলো সা সুবিধা আগবঢ়োৱা নম্বৰ 18 দলীয় শিক্ষণ পদ্ধতিত আৱশ্যক হোৱা শিক্ষকৰ সংখ্যা অপশ্যন এ এজন অপশ্যন বি দুজন অপশ্যন চি তিনিজন অপশ্যন ডি শিক্ষকৰ আৱশ্যক নহয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি দুজন দলীয় শিক্ষণ পদ্ধতিত আৱশ্যক হোৱা শিক্ষকৰ সংখ্যা দুজন কুৱেশ্যন নম্বৰ 19 শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি প্ৰাথমিক শিক্ষা মানে অপশ্যন এ প্ৰথমৰ পৰা অষ্টম শ্ৰেণী অপশ্যন বি প্ৰথমৰ পৰা পঞ্চম শ্ৰেণী অপশ্যন চি প্ৰথমৰ পৰা সপ্তম শ্ৰেণী অপশ্যন ডি এটাও নহয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ প্ৰথমৰ পৰা অষ্টম শ্ৰেণী শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি প্ৰাথমিক শিক্ষা মানে প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে বুজায় কুৱেশ্যন নম্বৰ 20 শিক্ষাৰ অধিকাৰ আইন অনুযায়ী 61 পৰা 90 জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়ত কেইজন শিক্ষক থাকিব লাগে অপশ্যন এ দুজন অপশ্যন বি 4 জন অপশ্যন চি 3 জন অপশ্যন ডি 5 জন ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 3 জন শিক্ষাৰ অধিকাৰ আইন অনুযায়ী 61 পৰা 90 জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়ত 3 জন শিক্ষক থাকিব লাগে কুৱেশ্যন নম্বৰ 21 ব্যৱহাৰিক শিক্ষাক কিয় উত্তম পদ্ধতি বুলি কোৱা হয় অপশ্যন এ ইয়ে শিশুক সক্ৰিয় কৰি ৰাখে অপশ্যন বি ছাত্ৰ ছাত্ৰীয়ে আনন্দ লাভ কৰে অপশ্যন চি শিক্ষাৰ ক্ষেত্ৰত ভাল পৰিৱেশ নিদিয়ে অপশ্যন ডি এটাও নহয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইয়ে শিশুক সক্ৰিয় কৰি ৰাখে নম্বৰ 22 শিক্ষণৰ প্ৰধান বৈশিষ্ট্য হ'ল অপশ্যন এ শিক্ষণ এক সামগ্ৰিক প্ৰচেষ্টা অপশ্যন বি শিক্ষণ অবিৰত আৰু ইয়াৰ নিৰ্দিষ্ট লক্ষ্য থাকে অপশ্যন চি শিক্ষণৰ জৰিয়তে অভিজ্ঞতাক পুনৰ সংগঠিত কৰিব পাৰি অপশ্যন ডি ওপৰৰ সকলো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ওপৰৰ সকলো কুৱেশ্যন নম্বৰ 23 শিশুৱে মনত ৰাখিব পাৰে অপশ্যন এ পঢ়াৰ জৰিয়তে অপশ্যন বি লিখাৰ জৰিয়তে অপশ্যন চি অভিজ্ঞতা বা হাতে কামে শিকি অপশ্যন ডি লিখা আৰু পঢ়া দুয়োটাৰ জৰিয়তে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি অভিজ্ঞতা বা হাতে কামে শিকি শিশুৱে অভিজ্ঞতা বা হাতে কামে শিকি মনত ৰাখিব পাৰে কুৱেশ্যন নম্বৰ 24 ঘৰত কৰা কাম প্ৰয়োজনীয় ঘৰত কৰা কাম হোমৱৰ্ক কিয় প্ৰয়োজনীয় সুধিছে কাৰণ অপশ্যন এ শিশুৱে ঘৰত পঢ়িব পাৰে অপশ্যন বি এইটো জানিব পাৰে যে শিশুৱে কিমান আয়ত্ত কৰিব পাৰিলে অপশ্যন চি শিশুৰ বিকাশৰ বাবে অপশ্যন ডি শিশুৰ লিখাৰ ক্ষেত্ৰত দক্ষতা আহৰণৰ বাবে
ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। এইটো জানিব পাৰি যে শিশুৱে কিমান আয়ত্ত কৰিব পাৰিলে। 25 আপুনি এজন ছাত্ৰৰ প্ৰতি অসন্তুষ্ট। যেতিয়া উত্তৰ বহি পৰীক্ষা কৰিব তেতিয়া অপশ্যন এ তেওঁ সামৰ্থ্য অনুযায়ী নম্বৰ দিব, অপশ্যন বি তেওঁক শাস্তি দিয়াৰ উদ্দেশ্যে কম নম্বৰ দিব, অপশ্যন চি আন শিক্ষককো ক'ব যাতে কম নম্বৰ দিয়ে, অপশ্যন ডি এটাও নকৰে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ সামৰ্থ্য অনুযায়ী নম্বৰ দিব। কুৱেশ্যন নম্বৰ 26 শাৰীৰিক বিকাশৰ অৰ্থ হ'ল অপশ্যন এ শকত হোৱা, অপশ্যন বি সুস্বাস্থ্যৰ অধিকাৰী হোৱা, অপশ্যন চি বাহ্যিক আৰু আভ্যন্তৰীণ বিকাশ, অপশ্যন ডি ৰোগ নথকা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বাহ্যিক আৰু আভ্যন্তৰীণ বিকাশ। কুৱেশ্যন নম্বৰ 27 যেতিয়া এজন শিশু অত্যাধিক প্ৰতিভাশালী বুলি আপুনি জানিব পাৰিব, এজন শিক্ষক হিচাপে আপোনাৰ দায়িত্ব অপশ্যন এ তেওঁৰ প্ৰতি ভাল ভাৱ প্ৰদৰ্শন কৰিব, অপশ্যন বি অত্যাধিক ঘৰত কৰা কাম নিদিব, অপশ্যন চি অধিক উন্নতিৰ বাবে তেওঁক অনুপ্ৰেৰণা জনাব, অপশ্যন ডি তেওঁৰ মাক দেউতাকক জনাব। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি অধিক উন্নতিৰ বাবে তেওঁক অনুপ্ৰেৰণা জনাব। নম্বৰ 28 শিশুৰ সৃজনী শক্তিৰ বিকাশ কোনটো কালত হয়? অপশ্যন এ শৈশৱ কালত, অপশ্যন বি বাল্যকালত, অপশ্যন চি যৌৱন কালত, অপশ্যন ডি কৈশোৰ কালত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বাল্যকালত। কুৱেশ্যন নম্বৰ 29 অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স অপশ্যন এ অধিক, অপশ্যন বি কম, অপশ্যন চি সমান, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কম। অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স কম। কুৱেশ্যন নম্বৰ 30 সম্পূৰ্ণ সাক্ষৰতা অভিযান আছিল এ শিক্ষক কেন্দ্ৰিক, বি বিদ্যালয় কেন্দ্ৰিক, চি পুথি কেন্দ্ৰিক, ডি শিক্ষাৰ্থী কেন্দ্ৰিক। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শিক্ষাৰ্থী কেন্দ্ৰিক। সম্পূৰ্ণ সাক্ষৰতা অভিযান আছিল শিক্ষাৰ্থী কেন্দ্ৰিক। প্ৰশ্নদৰ্শিতা ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মই দেৱাশিষ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ যোগাযোগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।